মদাটিত আজি BPFৰ বিৰুদ্ধে ধৰ্ণা। BTR নিৰ্বাচন আৰু এটা দিন বাকী। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন BTR অহা 10 ডিচেম্বৰত হ'ব কোকৰাঝাৰ আৰু চিৰাং জিলাত। পৰ্বতজোৰাৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্মৰ বিৰুদ্ধে আজি BPF গো বেক, মুনমুন গো বেক ধ্বনিৰে 1 নং পৰ্বতজোৰা আকাশ উত্তাল হৈ পৰে। এক সাংবাদিকৰ সাক্ষাৎকাৰত মদাটিৰ VCDCৰ চেয়াৰমেনৰ কাৰ্যকালত ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি BPFৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্মৰ বিৰুদ্ধে ৰাইজ ওলাই আহিছে। BPFৰ প্ৰাৰ্থীৰ বিৰুদ্ধে কি কয় চাওঁ শুনো আহক। পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম শেখৰ ৰিপৰ্ট নিউজ। হাগ্ৰামা BPF ছাৰে হাগ্ৰামা ছাৰে ৰাজত্ব কৰিছে, হিটলাৰী শাসন চলাইছে। হিটলাৰী শাসন মডেল BDC মডেল BDC নামত বেগু বাহনা মডেল BDC নামত একো কাম হোৱা নাই। আমি পৰ্বতজোৰা জিলা সমিতি আমচুৰ পৰা দীক্ষা জনাইছোঁ। যিবিলাক কাম হৈছে আমি BDO বা ইঞ্জিনিয়াৰক জনাইছিলোঁ, সেইবিলাক কাম একো হোৱা নাই, সেইবিলাক তদন্ত কৰা নাই। আৰু বহুত যিবিলাক ৰাস্তা ঘাট বা কেলেণ্ডাৰ কাম একো হোৱা নাই, লেটিং সেটিং একো দিয়া নাই। আমি এবাৰ পৰিৱৰ্তন বিচাৰিছোঁ। আৰু যে সমাগত যেটো 10 তাৰিখ যে ইলেকশ্যন হৈ আছে, মুক্তেচা খাব নেকি BPF? হ্যাঁ, BPF খাব। সেইটো যিমান কাম কৰিছে সিমানেই দুৰ্নীতি। এতিয়া দেখা গৈছে যে ৰাইজে দেখিছে যে আমি 70 বছৰ ৰাজত্ব কৰিলে, সিহঁতে 70 বছৰতে একো নাপালো। আমি এতিয়া আমাৰ বাধ্য, আমি পৰিৱৰ্তন এখন ৰাইজে যাক ছাপোৰ্ট কৰিব, পৰিৱৰ্তন বিচাৰিছে। যদি পৰিৱৰ্তন যাৰ পৰিৱৰ্তন হ'ব একেলে নিজে গম পাব। তেতিয়া পৰিৱৰ্তনটো কৈ আছে যে EPPL কৈ আছে, EPPL উঠাই হ'ব পাৰে। সিহঁতে যদি কাম ভাল দেখাইছে, সিহঁতে হ'লে কি EPPL সমৰ্থন কৰিব? নহয়, আমি EPPL কি হ'ব সমৰ্থন কৰিম? আমি সংগঠনৰ পৰা কাকো সমৰ্থন কৰা নাই, এতিয়াও আমি নকৰোঁ। আপোনালোকে কি বিচাৰে? আমি যদি 1 নং পৰ্বতৰ পৰিষদ প্ৰাৰ্থী যদি জয় হয়, কি লক্ষ্যৰ কি উদ্দেশ্য আৰু কি উন্নয়নমূলক কাম কাজ? আমি যিয়ে আর কি মানে প্রার্থী মুনমুন বাইদেউ সভানেত্রী আছিল আমার 1 নং পর্বতজোড়ার। চাওক আজি কি উন্নতি করেছে, একো উন্নতি করে নাই। আমার মদতে VCDC পরিমাণে কি লাগে তার বিরুদ্ধে আমি সকলে কবলৈ সাজু আছো। আমি আমার সকলো রাইজক অনুরোধ কৰি কওঁ যে যাতে BPF দলক ভোট নিদিয়ে, এইটো আমার রাইজক অনুরোধ কৰি মই কওঁ। আৰু সিহঁতে যে দুর্নীতি কৰিছে, চাওক আজি আমাৰ মাইনৰিটি এলেকাতে কিমান উন্নয়নমূলক কাম কাজ কৰি একো কৰা নাই। আৰু প্ৰমাণ আছে মই কৈছোঁ। আপোনাৰ VCDC প্ৰায় বহুত টকাৰ কাম আছিল, কিন্তু কিমান কৰিছে? 50% কৰিছে জানো? নহয়, 50% কৰা নাই। আমি 50% নহয়, সিহঁতে ক'লে সিহঁতে জানিব, সিহঁতে হাজাৰ কোটি টকাৰ কাম আত্মসাৎ কৰিছে। আৰু আমাৰ কৰিছে মদাতি VCDC চেয়াৰমেনে কৰিছে আৰু মুনমুনে লগতে লৈ কৰিছে, একেলগে কৰিছে। মানে একেলগে আত্মসাৎ কৰিব নোৱাৰে না। সিহঁতে সভানেত্ৰী আছিল, সিহঁতেও কৰিছে। আৰু তাৰ ৱৰ্কাৰবিলাক আছে, সিহঁতেও বিলাক কৰিছে। চাওক আজি আমাৰ মদতিত তৃতীয় খণ্ডত আছানালি হাউচটো মদতি বজাৰলৈ এটা কাম আছিল, 5 লাখ টকাৰ কাম। সিহঁতে 20,000 টকাৰ কাম কৰি থৈ এৰি গৈছে। আৰু সেইখিনি মাটিৰ কামবিলাক কৰি মাটি যে কাটি পেলাই ৰাস্তাত ৰাস্তাত পেলা নাই। সেইখিনি মাটি বেছি সেইখিনি কামত লিপ্ত দিছে যে আমি 5 লাখ টকাৰ কাম কৰিছোঁ। কিন্তু সিহঁতে 5 লাখ টকাৰ কৰা নাই, উঠাই আত্মসাৎ কৰিছে। আৰু দানাচালি হাউচটো মদতি বজাৰ ইমান আপোনালোকৰ বহুত তথ্য আছে যে কাম কৰা নাই বুলি। তথ্য আছে, কিয় নাই? তথ্য আছে, ৰাইজেও জানে যে 5 লাখ মানে ফেলা গেৰাইছে আৰু ৰাইজক দেখাইছে কাম কৰা নাই, একো কৰা নাই। চাওক আজি আমাৰ সেইকাৰণে আপোনালোকে এই বছৰ মানে মুনমুন BPFৰ প্ৰাৰ্থীজনক আপোনালোকে মানে পুরো উত্তৰ দিব বুলি আপোনালোকে সাজু হৈ আছো। আমি সকলোৱে সাজু হৈছোঁ। ৰাইজক কি আহ্বান জনাব? কোন দলক ভোট দিবলৈ আহ্বান জনাব? আমি ৰাইজক আহ্বান জনাওঁ যে BPF চৰকাৰৰ ভোট নিদি আপোনালোকৰ যাক পচন্দ হয় তাকে ভোট দিয়ক। EPPL দল আছে, EDF আছে আৰু আনবা দল আছে, তাক দিবলৈ অনুৰোধ কৰোঁ। আমাৰ এটাই অনুৰোধ ৰাইজৰ ওচৰত যে যাতে আগন্তুক দিনত যাতে আৰু দুৰ্নীতি নহয়। আমি সকলো ৰাইজৰ ওচৰত অনুৰোধ কৰি কওঁ যে আমাৰ সকলো ৰাইজত যাতে দুৰ্নীতি নহয়। মুক্ত এজন মানে MCLA BTC পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনাই ঘটিল এক অঘটন।
ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাত বেলট বাকচক লৈ এক ৰহস্য আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজতো ষ্ট্ৰং ৰুমৰ বাউণ্ডাৰীৰ পৰা কেনেকৈ বাহিৰলৈ গ'ল ৩৫ নং মুদেবাৰী সমষ্টিৰ ৪৪ নং মাকলিকাণ্ডৰ বেলট বাকচ কাৰ নিৰ্দেশত হ'ল এই ঘটনা তীব্ৰ প্ৰতিক্ৰিয়া ৰাজনৈতিক দলৰ সমৰ্থকৰ বেলট বাকচৰ দায়িত্ব পুলিং বিষয়া ফজল কৰিম ২ নং পুলিং বিষয়া সত্যজিৎ চহৰীয়া ৩ নং পুলিং বিষয়া ফিলিপ বৰা আৰু প্ৰথম পুলিং বিষয়া জয়ন্ত ডেকা এই দায়িত্বৰ পৰা কিয় বাহিৰত থাকিল সেই লৈ এক ৰহস্যৰ আৱৰ্তন এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ দলীয় প্ৰাৰ্থী আৰু কি ক'লে প্ৰশাসনক